আজি দিনৰ গড়েমাৰী ষ্টেডিয়ামত কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ বড়োফা মিছন ফৰ সাষ্টেইনেবল চেঞ্চৰে এটা এজেণ্ডা আণ্ডাৰ 13 ফুটবল চেম্পিয়নশ্বিপ আজি চূড়ান্ত মেটচ আৰু এই চূড়ান্ত মেটচত প্ৰতিদ্বন্দ্বিতা কৰি আছে আজি সোণাপুৰ আঞ্চলিক কমিটি আৰু আমাৰ মানিকপুৰ আঞ্চলিক কমিটি। তো আজি এই খেলৰ জৰিয়তে আমি তেওঁলোকৰ কিছুমান প্ৰতিভা দেখিব পাইছোঁ। আমাৰ উদ্দেশ্যটো এইটোৱে, মিছনটো এইটোৱে, আমি গাঁৱৰ চুকে কোণৰ পৰা যিবিলাক মানে প্ৰতিভাৱান খেলুৱৈ তেওঁলোকক মানে বিচাৰি উলিয়াই তেওঁলোকক খেলৰ জগতত এটা মানে কেৰিয়াৰ গঠনৰ এটা সুবিধা দিয়ে। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাই এটা উদ্যোগ লৈছে যে বড়োফা FC এটা অলৰেডি অসমত ৰেজিষ্টাৰ ক্লাব এটা আছে। বড়োফা FCৰ জৰিয়তে উঠি অহা আমাৰ যুৱক যুৱতী যিবিলাক মানে আণ্ডাৰ 13 আৰু আণ্ডাৰ 13 এইজৰ ল'ৰা ছোৱালী তেওঁলোকক আৰু এটা প্ৰশিক্ষণ দি অসমত লগতে মানে ভাৰতবৰ্ষত তেওঁলোকৰ মানে খেলৰ জগতত বা খেলত মানে এটা সুনাম মানে কৰি আনিব পাৰি, ইয়াৰ বাবে মানে প্ৰচেষ্টা কৰি আছে। আৰু ইয়াৰ জৰিয়তে উদ্দেশ্যটো এইটোৱে, আমাৰ উঠি অহা যি ল'ৰা ছোৱালী তেওঁলোকৰ এটা সুস্থ পৰিৱেশত তেওঁলোকক আগুৱাই লৈ যোৱা, কিয়নো শাৰীৰিক আৰু মানসিক এই দুয়োটা দিশত যদি আমাৰ ল'ৰা ছোৱালীবিলাক সুস্থ নহয় তেতিয়া আগুৱাই যোৱা যথেষ্ট মানে সমস্যা তেওঁলোকে মুখামুখি হয়। গতিকে প্ৰথমে আমি আমাৰ উঠি অহা যুৱক যুৱতীসকলক শাৰীৰিক দিশত সুস্থ কৰি আৰু মানসিক দিশতো তেওঁলোকক সুস্থ কৰি তেওঁলোকৰ নিজৰ জীৱন কেৰিয়াৰটো কৰিব পাৰে, ইয়াৰ বাবে অহৰহ চেষ্টা চলি আছে। গতিকে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা যি বড়োফা মিছন ফৰ সাষ্টেইনেবল চেঞ্জ এই এজেণ্ডাক কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাও যথেষ্ট মানে গুৰুত্ব সহকাৰে লৈ আমি আজি তিনিদিনীয়া কাৰ্যসূচী আজি চূড়ান্ত খেলখন মানে আমি পাতিবলৈ আগবাঢ়ি আছোঁ। গতিকে আমি যথেষ্ট যিখিনি ল'ৰা ছোৱালীসকলৰ যি মানে প্ৰদৰ্শন আমি যথেষ্ট মানে সন্তোষজনক। আগন্তুক সময়ত তেনেকৈ ল'ৰা ছোৱালীসকলে এটা এডভান্স কোচিঙৰ লগত যদি আগুৱাই যায় নিশ্চয় আমি ভাৰত পৰ্যায়ত আণ্ডাৰ 13 হওক, আণ্ডাৰ 15 হওক, 17 হওক এই খেলসমূহত আমাৰ কাৰ্বি আংলং জিলাত অসমৰ হৈ এটা ভাল মানে প্ৰদৰ্শন কৰিব পাৰিব, তেওঁলোকৰ প্ৰতিভাবিলাক তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা কৰিছোঁ। 13 বছৰ অনুৰ্ধৰ ফুটবল কম্পিটিশ্যন আমাৰ কাৰ্বি আংলং জিলাতো আজিৰ লগত 3 দিন হ'ল। আজি ফাইনেল খেল হ'ব। ফাইনেল খেলত সোণাপুৰ আঞ্চলিক কমিটি আৰু মানিকপুৰ আঞ্চলিক কমিটিৰ মাজত প্ৰতিযোগিতা চলি আছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা উদ্দেশ্য আছে যে আমাৰ খেলুৱৈসকলক সৰুৰে পৰা এটা মানে ভাল এটা প্ৰশিক্ষণ দি তেওঁলোকৰ এজন ভাল খেলুৱৈ গঠন কৰিব পৰা যায়। সেইকাৰণে 13 বছৰ অনুৰ্ধৰ পৰাই তেওঁলোকক এই প্ৰশিক্ষণ পঠাইছে। অকল কাৰ্বি আংলঙতে নহয়, গোটেই অসমতে এই প্ৰতিযোগিতা আৰম্ভ হয়। আজি জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে, ইয়াৰ পাছত মণ্ডল পৰ্যায়ত হ'ব। মণ্ডল পৰ্যায়ত অনুষ্ঠিত হোৱাৰ পাছত শেষ খেলখন হ'বগৈ কেন্দ্ৰীয় পৰ্যায়ত। গতিকে ইয়াত যিটো দলে জিকিব সেই দলটোকে জিলা কমিটি FCয়ে পৰৱৰ্তী খেলত লৈ যাব। গতিকে এইখিনি সময়ত মই দুয়োটা খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকে খেলি এজন ভাল খেলুৱৈ হ'ব পাৰে। আৰু এইখিনি মুহূৰ্তত জিলা কমিটি বড়ো ছাত্ৰ সন্থাই মোক আজি নিমন্ত্ৰণ কৰি আনি এই খেলখন উদ্বোধন কৰিব দিয়াৰ কাৰণে যি সুযোগ দিলে তাৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থকা দিনবিলাকতো তেওঁলোকে এনেকৈ এই খেলখন প্ৰতিযোগিতা এখন পাতি যাব, তাৰ লগতে খেলুৱৈসকলক খেলাৰ এটা পৰিৱেশ সৃষ্টি কৰিব, সেইখিনি যাতে তেওঁলোকে কৰি যাব সেইখিনি আশা ৰাখি এইখিনি মুহূৰ্তত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বিশেষকৈ খেলুৱৈ বন্ধুসকলক ধন্যবাদ জনাইছোঁ। থেংক ইউ।